1969 চনৰ আজিৰ দিনটোতে অসমৰ সংগ্ৰামী শিল্পী সকলোৰে শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল। তেখেতলৈ মোৰ একাজলি শ্ৰদ্ধাঞ্জলিৰে আপোনালোকলৈ আগবঢ়াই দিছোঁ তেওঁৰে এটি গীত জয়া নাই জয়া নাই। তেখেতৰ কৰ্মৰাজিৰে সদায় অনুপ্ৰাণিত হৈ থকাৰ কামনাৰে। জয়া নাই জয়া নাই জয় সাগৰত বুকুৰ মাজত উঠে চকুলোৰে ধন মলয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননীৰো জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি অতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই তেজৰ টোপাল চকুলোলাল নয়নৰ বাহি ফালি কলিজাৰে চাকি জালিলে দীপালি বুকুৰ ৰগনি জালি পাৰতে সাজিলে স্মৃতিৰ দেৱ প্ৰেমৰ সুৰভিধালী স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বুলি জয় দেউলৰ শিলত বোলালে পুনৰ গৰিমাৰ বুল আজি উকুলিয়ে কৰচিত বহি তোলে বিননীৰো জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি অতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই
আজিও জয়া হিয়াতে আছে নুতুলিবা তেনেৰু জয়া নাই অসমীয়াৰ চেনেহৰ যি অতি জয়মতী নাই জয়া নাই